এভৰিৱান আজি ডে 69 আৰু মোৰ ভাত চাত গোটেই পুৰি গৈছে লওঁতে আমি মানে একেলগে আনিছিলোঁ তাৰ পৰা ইয়াতে এইখান কাঁহীত লওঁতে তাৰমানে পুৰি গৈছে তো আজি আছে মোৰ ভাতৰ লগত চাটনি আছে টেঙা চাটনি তেতেলী আৰু মচুৰ দালি কাঁচকলৰ বাকাল দিছোঁ আৰু বাকী মান ধনিয়াৰ পাত এনেকৈ মিক্স কৰি কিনে মানে এটা চাটনি বনাইছোঁ বহুত ধুনীয়া টেষ্টি হয় এইটো চাটনিটো বিৰাট ভাল লাগে খাই আৰু ইফালে আছে নেচেৰা আৰু আলু ভাজি বাকী ইফালে আৰু কাঁচকল আৰু নৰসিংহৰ পাত মানে এনেকৈ বেচনৰ দি মানে ভাজি লৈ আহিছোঁ আৰু বেলেগ একো নাই এইখিনি দিয়ে খাওঁ আজি আৰু তাৰপিছত আৰু আঞ্জা চাঞ্জা খোৱা নাই গৰমতে ইমান গৰম পৰিছে নহয় এইকেইদিন মানে একদম গৰমত থাকিব নোৱাৰা আৰু ৰুমৰ ভিতৰততো মানে দোকানৰ ভিতৰত কেনেকৈ যে আছোঁ নহয় একদম কিবা লাগি যায় আৰু বাকী খোজকাঢ়ি থাকিলেতো আৰু একদম ক'বাই নালাগে কাৰণ বাহিৰৰ যিটো গৰম যিটো মানে ৰাস্তাৰ যিটো গৰম তাতে আৰু ৰ'দো পৰে সেইখিনিতে যিখিনিত মানে হেৰিটো দিয়া যায় তথাপিও মানে বহুতখিনি গৰম লাগে ইমানে গৰম পৰিছে নহয় এইকেইদিন মানে থাকিব নোৱাৰা গৰম হৈছে ক'তো থাকে মানে শান্তি নাপায় সেনেহেন গৰম হৈছে তথাপিওতো উপায় নাই দোকান দিছোঁ যিহেতু বা কিবা যিকোনো বেলেগ কাম কৰিলেওতো কাম কৰিতো খাবই লাগিব গৰম হ'লেও ঠাণ্ডা হ'লেও এতিয়া উপায় নাই এনেধৰণৰ তো সেইটোৱে বাকী আজি 69 হ'ল 9 দিন পাৰে হ'ল ইফালে 90 দিন হ'ব আৰু লাহেকৈ আৰু 90 দিনতনো কিমানখিনি ৱেট কমে তো মই নিজেও বহুতখিনি এক্সাইটেড হৈ আছোঁ মানে আৰু অমেড ডাইটটো কৰি আছোঁ যিহেতু মানে কি ৰিজাল্ট বহুত ধুনীয়া ৰিজাল্ট অমেড ডাইটৰ ভাল ৰিজাল্ট পাই আছোঁ আৰু মাজতে ভাবিছিলোঁ ৱাটাৰ ফাষ্টিঙো কৰিম বুলি কিন্তু নকৰোঁ আৰু ৱাটাৰ ফাষ্টিং মানে নকৰাকৈ অমেড ডাইট মানে কৰি কেনেনো কিমানখিনিনো কমে মই সেইটো চাম কমকৈ কমক বা বেছিকৈ কমক সেইটো মানে হেৰি নকৰে কিন্তু কিমানখিনিনো কমে ৰেগুলাৰ যদি মানে অমেড ডাইটটো কৰোঁ তো সেইটোৰ ওপৰত মানে ৰিজাল্টটো মানে মই নিজেও চাব বিচাৰি আছোঁ কাৰণ ফাৰ্ষ্ট টাইম যিহেতু অমেড ডাইটটো মানে কৰিছোঁ মই সেইকাৰণে আৰু এনেকৈ আৰু বাকী মোৰ 2 দিন মাজতে কিন্তু অলপ মিছ হ'ল 9 দিনৰ ভিতৰত মিছ হ'ল মানে বেছিকৈ মানে কি দুপৰীয়াটো খাইছোঁৱে খোৱাৰ পিছত মানে একদিন আৰু মোৰ সৰু আৰু লগ আহিল সেনেকৈ মানে বস্তু বনাই দিওঁতে অলপ খোৱা গৈছে মোৰ সেইদিনা আৰু বাকী ৰাতি খোৱা নাই আৰু একদিন আৰু মিষ্টাৰক ভাত দি থকাতে মোৰ ৰাতি ইমানেই মানে খাব মন গৈছে মানে থাকিবই নোৱাৰিলোঁ সেইদিনা মোৰ ৰাতি অলপ খোৱা গৈছে মোৰ এই 2 দিন মানে অলপমান মিছ হ'ল আৰু বাকী মানে ঠিকে চলি আছে বাকী এক টাইমে ধুনীয়াকৈ খাই আছোঁ বাকী আৰু বেলেগ টাইমত একো মুখত নিদিওঁ অকল চাহ পানী সেয়ে আৰু পানী কিন্তু মই সদায় মানে খোৱাৰ কথা কৈ থাকোঁ কিন্তু পানীটোৰ কথা একদিনো কোৱা নাই পানীটো সদায় 3 লিটাৰ নাইবা 3.5 লিটাৰ পানী খাব লাগে মোৰ কেতিয়াবা 3 লিটাৰ হয় কেতিয়াবা 3 লিটাৰৰ ওপৰত হয় কাৰণ গৰম দিন যিহেতু পানী বহুত খাই আছোঁ এইকেইদিন একদমেই মানে পানী লাগিয়ে থাকে মুখ চুখ শুকাই যায় কিবা খাং লাগি থাকে তেতিয়া মানে পানীটোৱে খাওঁ বাকী বেলেগ একো খোৱা নাযায় মোৰ পানী বহুত খাই আছোঁ এইকেইদিন আৰু মানে মোৰ এটা হাফ লিটাৰৰ যিটো মানে দেখা পাই থাকে আপোনালোকে পানী খোৱা সেইটো বটলেদি মানে ৰাতিপুৱাৰ পৰা মই বহুতকেইটা বটলে খাওঁ তো সেনেকৈ মানে খাই থাকোঁ আৰু সেইটো বটলেদি সেইটো বটল মানে হিচাপ কৰিব ভাল সেইকাৰণে মানে সেইটো বটলটো লৈ কেনে মই মানে সেইটো বটলেদি খাওঁ বাকী বেলেগ বটলেদি পানী নাখাওঁ তো সেনেকৈ তো পানীটো বহুত ইম্পৰ্টেণ্ট আমাৰ ডায়েটত পানীটো কোনোবাই যদি ডায়েটো কৰে নহয় পূৰা মানে পানীটো খাবই লাগিব যদি পানী নাখায় কিন্তু বেলেগ ডায়েট কৰিলেও যিমানে বস্তু নাখাওক পানী যদি নাখায় তেতিয়াহ'লে মানে একো ৰিজাল্ট নাপায় কাৰণ পানী খালেহে বেয়া বস্তুবিলাক ওলাই যায় বাথৰুমৰ মানে পেচাবৰ দ্বাৰা নাইবা এনেকৈ টয়লেটৰ দ্বাৰা সেনেধৰণৰ মানে বহুত পানী খাব লাগে আৰু পানী খালে বহুত ভাল ৰিজাল্ট আহে আৰু সেনেধৰণৰ তো সেনেকৈ তো আজি বাই তো কালি লগ পাম